নমস্কাৰ আপোনালোকে যদি খুব বেছি গ্যাসৰ সমস্যাত ভুগি আছে বা ব্লোটিংৰ সমস্যাত ভুগি আছে পেটটো ফুলি থাকে বা খুব উগাৰ আহি থাকে তেনেহলে ৰাতিপুৱা খালি পেটত আপোনালোকে কুহুমীয়া গৰম পানীত জান কলা নিমখ দি তাত 1-2 টোপাল নেমু টেঙাৰ ৰস দি খালি পেটত খোৱাৰ অভ্যাস কৰক যদি আপোনালোকৰ ঘৰত লোহাৰ কটাৰী আছে বা কাঁচি হলেও হ'ব ভালকে সাফা কৰি আগটো জুইত গৰম কৰিব এনেকুৱাকে গৰম কৰিব যাতে আগটো ৰঙা হৈ যায় সেই ৰঙা কটাৰীৰ আগটোত আপোনালোকে অকণমান কলা নিমখ দিব আৰু কলা নিমখখিনি কিন্তু জ্বলিবলৈ নিদিব তাৰপিছত সেই কটাৰীখন পানীত মিক্স কৰি কুহুমীয়া ঠাণ্ডা পানীত মিক্স কৰি আপোনালোকে যদি সেই পানীখিনিও খায় তেনেহলেও আপোনালোকে এই সমস্যাৰ পৰা উপশম পাব আমি যদি দৈনিক এই পানী গিলাস খোৱাৰ অভ্যাস কৰোঁ আমাৰ ডাইজেষ্টিভ ট্ৰেক্টডাল খাদ্য নলীডাল শক্তিশালী হৈ উঠে তাৰ উপৰিও এই পানী গিলাস খোৱাৰ পিছত আমি যি খাদ্য খাওঁ এই খাদ্য হজম হোৱাত সহায় কৰে কাৰণ এই পানী গিলাসে আমাৰ খাদ্য নলীডাল ষ্টিমুলেট কৰে গতিকে আমাৰ হজম শক্তি ভাল কৰে আমাৰ গ্যাসৰ যদি সমস্যা আছে সেইখিনি কমোৱাত সহায় কৰে তাৰ উপৰিও যেহেতু কলা নিমখত বহুত মিনাৰেলছ পোৱা যায় আইৰণ পোৱা যায় জিংক সালফাৰ ইত্যাদি পোৱা যায় এই মিনাৰেলযুক্ত সল্ট যেতিয়া বা নিমখ আমি যেতিয়া খাওঁ তেতিয়া আমাৰ শৰীৰত ইলেক্ট্ৰোলাইট বেলেন্স মেইনটেইন কৰাত সহায় কৰে আৰু আমাৰ ইমিউন সিস্টেম বুষ্ট কৰাটো সহায় কৰে